हेलो बंधुসকল আপোনালোকে ইউজাৰ ফৰ্ম আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকে যদি কাৰ্ড সাৰ্টিফিকেট বা অইন ডকুমেন্ট আপোনালোকে অনলাইনৰ যোগেদি ই ডিস্ট্ৰিক্টত আপোনালোকে আবেদন কৰিছে সেই আবেদন কৰাৰ সময়ত আপোনালোকৰ হয়তো ইউজাৰ ফৰ্ম বুলি আছে ইউজাৰ ফৰ্মটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেই ইউজাৰ ফৰ্মটো আপোনালোকক মই এইটো ভিডিও দেখুৱাম সম্পূৰ্ণ আপোনালোকে ভিডিওটো চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল মই আপোনালোকক দেখুৱাম আপোনালোকে প্ৰথমে কি কৰিব ইয়াত এই ডিস্ট্ৰিক্ট বুলি টাইপ কৰিব মই আপোনালোকক দেখুৱাই আছো এই ডিস্ট্ৰিক্ট বুলি টাইপ কৰি আপোনালোকে কি কৰিব ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে নতুন পেজ খুলখোৱা দেখিছে আপোনালোকে চাওক ইয়াত আপোনালোকে এমট্ৰন এই ডিস্ট্ৰিক্ট বুলি আছে আপোনালোকে ইয়াত কি কৰিব ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে নতুন উইন্ডো পেজ খুলখোৱা দেখিব আপোনালোকে চাওক আপোনালোকে কি কৰিব ইয়াত 4 নম্বৰটো আছে 1 2 3 4 আপোনালোকে ডাউনলোড ই ফৰ্ম বুলি আছে ইয়াত আপোনালোকে ডাউনলোডেবল ই ফৰ্ম আছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ নেক্সট খুলখোৱা দেখিব আপোনালোকে কি কৰিব যদি আপোনালোকে ইয়াত চাওক আপোনালোকক মই দেখুৱাই আছো আপোনালোকে কি কৰিব যদি আপোনালোকে ইউজাৰ ফৰ্মটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব কাৰ্ড সাৰ্টিফিকেটৰ ইউজাৰ ফৰ্ম আপোনালোকে কেনেকৈ ডাউনলোড কৰিব ই ডিস্ট্ৰিক্ট পৰ্টেলত যদি আপোনালোকে ডেট অফ বাৰ্থ বা কাৰ্ড সাৰ্টিফিকেট এপ্লাই কৰে তেন্তে আপোনালোকে হয়তো জানে কাৰ্ড সাৰ্টিফিকেটৰ বাবে এটা ইউজাৰ ফৰ্ম আছে সেইটো আপলোড কৰিব লাগে বুলি এই ডিস্ট্ৰিক্ট পৰ্টেলত খেটো তাত দেখুৱায় খেটো আৰু ম্যান্ডেটৰি বুলি আপোনালোকে খেটো ফিল আপ কৰি তাত আপলোড কৰিব লাগে মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ ডাউনলোড কৰি আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব মই আপোনালোকক দেখুৱাম আপোনালোকে ইয়াত সকলো ধৰণৰ ফৰ্ম পাব আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি লব ইয়া আপোনালোক দেখুৱাইছো কাৰ্ড সাৰ্টিফিকেট আপোনালোকে এই ফৰ্মটো এনেকৈ আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি লব ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আপোনালোকক মই এইটো ভিডিও দেখুৱাম আপোনালোকে চাই থাকিব আপোনালোকে কি কৰিব ইয়াত আছে জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন আপোনালোকে ওয়েলফেয়াৰ অফ লেণ্ড ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাसेस ইটো আপোনালোকে আছে চাওক ইয়াত আপোনালোকে কি কৰিব প্ৰথম আপোনালোকে কি কৰিব ইয়াত এপ্লিকেশন ফৰ এটো আপোনালোকে আবেদনৰ কি হয় এসটি হয় না অবিচি হয় আপোনালোকে এটো সিলেক্ট কৰি লব পিছত আবেদনকাৰীৰ মিস্টাৰ মিস কি হয় সেইটো আপোনালোকে সিলেক্ট কৰি লব পিছত আপোনালোকে ইয়াত আবেদনকাৰীৰ নাম দিব আবেদনকাৰীৰ নাম লিখিব ইয়াত পিছত আপোনালোকে ইয়াত মোবাইল নাম্বাৰ ফিল আপ কৰিব লাগিব ইয়াত মোবাইল নাম্বাৰ দিব আৰু ইয়াত ডেট অফ বাৰ্থ দিব আৰু এপ্লিকেশনৰ আপোনাৰ কাৰ্ডছ কি হয় ইয়াত সিলেক্ট কৰিব আপুনি উপাধি কি হয় আৰু ইয়াত উপজাতি কি হয় আপোনালোকে ইয়াত সিলেক্ট কৰিব ইয়াত লিখিব আপোনালোকে আৰু ইয়াত ফাদাৰস নেম আপোনালোকে ইয়াত দেউতাকৰ নাম ইয়াত লিখিব আৰু মাতৃৰ নাম ইয়াত আপোনালোকে লিখিব পিছত ইপিক নং ইমেইল ইবিলাক দৰকাৰ নাই প্ৰয়োজন নাই ইবিলাক এড্ৰেছ আপোনালোকে ঠিকনাৰ প্ৰমাণখাৰী ইয়াত আপোনালোকে কি কৰিব আপোনালোকে এড্ৰেছটো ইয়াত লিখিব ইয়াত এড্ৰেছ লাইন 1ত আপোনালোকে লিখিব পিছত ইয়াত নিদিলে হ'ব 2 নম্বৰ আপোনালোকে ফিল আপ নকৰিলে হ'ব আৰু ৰাজ্য আপোনালোকে আসাম সিলেক্ট কৰিব আৰু ডিস্ট্ৰিক্ট কি হয় আপোনালোকে ইয়াত লিখিব আৰু সাব ডিভিজন কি হয় আপোনালোকৰ ইয়াত সাব ডিভিজন কি হয় আপোনালোকৰ ইয়াত আপোনালোকে লিখিব পিছত সাৰ্কেল কি হয় সাৰ্কেল অফিস আপোনাৰ কি হয় সেইটো আপোনালোকে ইয়াত লিখিব আৰু মৌজা কি হয় আপোনালোকে ইয়াত লিখিব ভিলেজ কি হয় আপোনালোকে ইয়াত লিখিব আৰু পুলিচ থানা কি হয় ইয়াত লিখিব আপোনালোকে আৰু পোষ্ট অফিস কি হয় আপোনালোকে ইয়াত লিখিব ডাকঘৰ পিন কোড আপোনালোকৰ কি হয় ইয়াত লিখিব আৰু ইয়াত দিয়া আছে এটাচমেন্ট ডকুমেন্ট ইয়াত কি দৰকাৰ ইয়াত আবেদনকাৰীৰ ফটো লাগিব আৰু প্ৰুফ অফ ডেট অফ বাৰ্থৰ বাবে প্ৰমাণ পত্ৰ লাগিব এটা আধাৰ কাৰ্ড বা পেন কাৰ্ড এডমিট কাৰ্ড ইবিলাক হলো হ'ব আপোনাৰ প্ৰুফ অফ ৰেসিডেন্সৰ ডকুমেন্ট লাগিব আপোনালোকে ইয়াত কি কৰিব লাগিব আপোনালোকে যিকোনো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা ইয়াত কি আছে লেণ্ড ডকুমেন্ট ইলেক্ট্ৰিক বিল ৰেশন কাৰ্ড আপোনালোকে এটো দিলে হ'ব আৰু ইয়াত দিয়া আছে আবেদনকাৰীৰ পিতৃ জাতিৰ প্ৰমাণ পত্ৰ আপোনালোকে ইয়াত কাৰ্ড টাইপ অফ ফাদাৰ আপোনালোকে এটো কাৰ্ড সাৰ্টিফিকেট অফ ফাদাৰ আপোনালোকে এটো আবেদনকাৰীৰ দিলে হ'ব যদি দেউতাকৰ যদি কাৰ্ড সাৰ্টিফিকেট নাথাকে তেন্তে আপোনালোকে যিকোনো এজনৰ পৰিয়ালৰ আপোনাৰ ফ্যামিলিৰ যিকোনো এজনৰ কাৰ্ড সাৰ্টিফিকেট দিলে হ'ব আৰু ইয়াত আপোনালোকে এটো নিদিলে হ'ব ইয়াত দিয়া আছে ভোটাৰ লিষ্ট আৰু এপিডিফিট এক্সাইটিং কাৰ্ডছ ইবিলাক নিদিলে হ'ব আৰু ইয়াত আপলোড স্ক্যান কপি ফৰ এপ্লিকেশন ইয়াত ইউজাৰ ফৰ্মখন আপোনালোকে এইটো ইউজাৰ ফৰ্ম বুলি আছে ইয়াত ইউজাৰ ফৰ্মখন সংলগ্ন কৰা ইয়াত আছে আপোনালোকে খেটো মই আপোনালোকক এই ফৰ্মটো দেখুৱাইছো এইটো আপোনালোকে ফিল আপ কৰি আপোনালোকে দিব লাগিব আৰু আপোনালোকে ইয়াত টিক দিব
পিছত কি কৰিব আপোনালোকে ইয়াত আবেদনকাৰী সহি দিব আপোনালোকে আৰু ইয়াত তাৰিখ আৰু ইয়াত প্লেচ আপোনালোকে ইয়াত দি কি কৰিব এটো আপলোড কৰি দিব সো বন্ধুসকল আজিৰ ভিডিওটো মানে যদি ভিডিওটো চাই ভাল লাগিলে কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ